যোৱা 14 মাৰ্চত ছবিগৃহলৈ আহিছে নতুন অসমীয়া ছবি গমন। ব্যতিক্ৰমী কাহিনী লৈ দৰ্শকৰ মাজলৈ আহি আছে গমন দ্য লাষ্ট জাৰ্নি। সংসাৰ কৰিছা, ল'ৰা জন্ম দিছা, পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাত দ্য লাষ্ট জাৰ্নি। মাৰ্চত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিছে এই ছবিখনে। সংসাৰ কৰিছা, ল'ৰা জন্ম দিছা, পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে। হয়, দৰ্শকক আমোদ দিবলৈ অসমীয়া ছবিগৃহলৈ আহি আছে আন এখন নতুন অসমীয়া ছবি। বহুকেইখন অসমীয়া ছবি অসমবাসীক উপহাৰ হিচাপে দিয়া জনপ্ৰিয় বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে মুক্তি পালে আন এখন নতুন অসমীয়া ছবি গমন দ্য লাষ্ট জাৰ্নি। 14 মাৰ্চত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিছে এই ছবিখনে। উল্লেখ্য যে 14 মাৰ্চত মুক্তি লাভ কৰা নতুন অসমীয়া ছবিখনৰ প্ৰযোজনা বিপুল কলিতাৰ, আনহাতে ছবিখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য আৰু সংলাপ চন্দ্ৰ মুদৈৰ। যোৱা 14 মাৰ্চত ছবিগৃহলৈ মুক্তি লাভ কৰা নতুন অসমীয়া ছবিখনক দৰ্শকে আদৰি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা কুশলীসকল। সংসাৰ কৰিছা, ল'ৰা জন্ম দিছা, পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে। নিউজ ডেস্ক, A News Plus।